गड़ेश्वराव बाक्सा जिला विश्व हिन्दू परिषदनि बिबानगिरि किशोर भुयानि न'आव सिनायमोनि दुथांफोरा गाग्लोबदों। गड़ेश्वरनि खारिफारायाव थांनाय हरनि 12 रिंगासो समाव सिनायमोनि दुथांफोरा किशोर भुयानि न'आव अन्थाइ खुबैहरो। अन्थाइ खुबैनायनि जाहोनाव न'नि खिरखिनि ग्लासजों लोगोसे बेराफोराबो एसे खहा जायो। किशोर भुयाया फोरमायनाय बायदिब्ला माखासे साननिफ्रायनो किशोर भुयाखौ सिनायमोनि दुथांफोरा बुथारनायनि हुमखि होबोदों। लोगोसे हानि बेले-बेजे थानायनि थाखायनो साखाथिनिनो सोरबा सुबुंफोरा बिथांनि सायाव गाग्लोबदों होननानै बिथाङा सन्देह खालामो। बे जाथाया सोमजिलांनायनि उनाव हरनि समावनो गड़ेश्वर पुलिसआ जाथाय थिलियाव नुजाथिहैनानै दायनिगिरिनि हेंथायै नायबिजिरनायखौ जागायजेनो। যোৱাকালি প্ৰায় 12টা 12:30 ইমানমান টাইমত মই শুই আছিলোঁ। মই অকলে থাকোঁ ঘৰত। মই ঠিক 11টা মানলৈকে মই IPL খেলা চাই আছিলোঁ। তাৰপিছত মই শুই মোৰ টোপনি অহাৰ পিছত মই শব্দ পালোঁ। শব্দ পাই মই উঠি আহিলোঁ। উঠি আহি দেখোঁ যে আমাৰ ঘৰত শিল দলিয়াইছে। কোনোবা অচিনাক্ত দুৰ্বৃত্ত বুলিয়ে ক'ব লাগিব, যিহেতু মই দেখা নাপালোঁ। এতিয়া কিয় কৰিলে, মোৰ ঘৰত কিয় শিল দলিয়ালে, সেই বস্তুটো ৰহস্যৰ আৱৰ্তত। আৰু এই ক্ষেত্ৰত কোন জড়িত এইটো প্ৰশাসনে কেনেকৈ উলিয়াই, সেইটো প্ৰশাসনৰ দায়িত্ব। মই প্ৰশাসনক ৰাতি জনালোঁ। জনোৱাৰ পিছত প্ৰশাসন লগ আহিলে, আমাৰ দাদাহঁতো আহিলে, গোটেই বস্তুটো নিৰীক্ষণ কৰিলে। এতিয়া তাত এটা যোৱাকালি আমাৰ ওচৰ চুবুৰীয়াৰে, মোৰ একেখন সমাজৰে কেইজনমান সমাজৰ কেইজনমানৰ লগত কিবা আমাৰ ভূমিকেন্দ্ৰিক অলপমান হেৰি হৈ আছিলে। সেই সংক্ৰান্তত আমাক বাইদেৱে, SDC বাইদেৱে, গড়েশ্বৰ চাৰ্কল অফিচাৰ বাইদেৱে অফিচত মাতিছিলে। মাতাৰ পিছত মই গ'লোঁ। আমি উপস্থিত হ'লোঁ, দাদা, মই এনেকৈ আমি 4জন ভাই ককাই গ'লোঁ আৰু লগতে সমাজৰ ব্যক্তিকেইজনমানো গৈছিলে। আমি যেতিয়া বাইদেউৰ লগত বাইদেউৰ ৰুমত কথা পাতি থাকোঁ, তেতিয়া সিহঁতৰ অলপ এগ্ৰেছিভ মুড, কাজিয়া কৰিম, আঙুলি টোৱাই কথা কৈছে। কোৱাৰ পিছত তাতে অলপ আমাৰ কণ্ট্ৰভাৰ্চি হ'ল। হোৱাৰ পিছত আমি ভাবিলোঁ যে আমি OC ছাৰক বস্তুটো জনাওঁ। আমি তাৰ পৰা ওলাই আহি আমি থানাত সোমালোঁ। সোমাই OC ছাৰক লগ কৰিব খুজিলোঁ, কিন্তু OC ছাৰ নাই। তেতিয়া OC ছাৰক মই ফোন কৰিলোঁ। তাৰ পৰাই OC ছাৰে ক'লে মই কিবা কৰ্মসূত্ৰে বাহিৰত আছোঁ, তামোলপুৰত আছোঁ বুলি ক'লে। তাৰপিছত এনেকৈ মই ঘৰত আহিলোঁ। আহি আৰু দ্বিতীয় কথা, সেই যিকেইজন ব্যক্তি তাত মোৰ ওপৰত এগ্ৰেছিভ হৈছিলে, মোৰ সন্দেহ সেইকেইজনৰ ওপৰতো। আৰু দ্বিতীয়তে, মই যিহেতু এজন এটা হিন্দুত্ববাদী সংগঠনৰ লগত জড়িত, সেই হিচাপত কিছু ধৰ্মীয় হেৰিও থাকিব পাৰে। কাৰণ কিয়, আজি কিছুদিনৰ পৰা মোক দাবী ধমকি দি থাকে। আৰু প্লাছ মই আজি কিছুদিন আগত মই গড়েশ্বৰৰ পৰা ঘৰ অভিমুখে আহি থকাত মোৰ গাড়ীত এটা শিল পৰে। মই ভাবিছিলোঁ কাষেৰে গাড়ী যাই থাকে, তাৰে টায়াৰৰ পৰা মোৰ শিল ছিটিকি পৰিছে গাড়ীত। কিন্তু এতিয়া বুজি পালোঁ যে মোক আগৰ পৰা এই হেৰিটো কৰি থাকে। দ্বিতীয়তে, সমাজৰ যিকেইজন মানুহৰ কথা ক'লোঁ, সিহঁতে মোক আগৰ পৰা দাবী ধমকি দি থাকে যে তোক মাৰিম, ধৰিম, তই হিন্দুত্ববাদী সংগঠনৰ কাম কৰি আছা, তোক মুছলমান মানুহ লগাই কেনে মোক মাৰিম, ধৰিম, তেনেকুৱা কথা কৈ থাকে। আৰু মই নোহোৱা টাইমতো মাক বিভিন্ন ধৰণৰ, মাক ঘৰৰ পৰা বাহিৰত ওলাব নোৱাৰে, বিভিন্ন ধৰণৰ কথা, গালি গালাজৰ পৰা অকথ্য নিৰ্যাতন বুলি ক'ব লাগিব। আৰু এই বিষয়বিলাক মই আগৰ গগৈ বাইদেউ, চাৰ্কল অফিচাৰ গগৈ বাইদেউকো জনাইছিলোঁ, আৰু আমাৰ এতিয়া প্ৰেজেণ্ট OC ছাৰকো এই গোটেই বিষয়বিলাক জনাইছিলোঁ। কিন্তু তেতিয়া ছাৰে কৈছিলে যে তুমি এখন লিখিত দিবা। কিন্তু মই ভাবিছিলোঁ গোটেইখিনি মোৰ নিজৰে মানুহ, সেইকাৰণে মই লিখিতটো আমি আলোচনাৰ ভিত্তিত দিয়া নগ'ল। আৰু যোৱা ৰাতি প্ৰশাসনৰ মানুহ আহি কৈ থৈ গ'ল যে আজি FIR এখন দিব দিছে। তাৰে পিছত প্ৰশাসনে কি হিচাপত কি কৰে, সেইটো প্ৰশাসনৰ ওপৰত।